নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ টেষ্টি আছাম ইউটিউব চেনেলত। সো ফ্ৰেণ্ড, খুব এটা ইণ্টাৰেষ্টিং ৰেচিপি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। সো ফ্ৰেণ্ড, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ আশা ৰাখিলোঁ। বন্ধুসকল, আজি মই বনাই লৈছোঁ লতা পলু। আৰু লতা পলু আমাৰ সকলোৱে অসমীয়া এটা ট্ৰেডিশ্যনেল ডিছ হয় আচলতে, আৰু খুবেই সোৱাদৰ ৰেচিপি। আৰু ৰেচিপিটো চিম্পুলভাৱে আপোনালোকক বনাই দেখাবলৈ লৈছোঁ। ইয়াতে মই এখন টাৱা লৈছোঁ আৰু ধুনীয়াকৈ এটা পলুবোৰ শিকিম। শিকাৰ এতিয়া কাৰণ আচলতে ধুনীয়াকৈ ফুলি উঠিব। শিকিলে যেতিয়া তেল দি ফ্ৰাই কৰিম তেতিয়া ধুনীয়াকৈ ফুলি উঠিব। যেনেকৈ ৰুটিবোৰ আমি প্ৰথমে টাৱাত এখনত শিকি লওঁ যাতে ফুলি অহাত ধুনীয়া সহজ হয়, আচলতে ধুনীয়াকৈ ফুলি উঠে। ঠিক তেনেকৈ মই এইটো পলুটো তেনেকৈ শিকি লৈছোঁ ৰঙচুৱা হোৱাকৈ। আচলতে যেতিয়া তেল দি ফ্ৰাই কৰিব তেতিয়া ক্ৰেঞ্চিনেছ এটা আহিব। তেনেকৈ ৩-৪ মিনিট সেকাৰ পিছত এতিয়া মই দিব লৈছোঁ তেল, আৰু এতিয়া ধুনীয়াকৈ তেলত ফ্ৰাই কৰিম। আৰু দেখিছে আপোনালোকে ৰঙচুৱা হৈ আছে অলৰেডি। আৰু মই ইয়াতে দিছোঁ সোৱাদ অনুযায়ী নিমখটো দি দিছোঁ ধুনীয়াকৈ ইয়াতে। আৰু এনেকৈ অকণমান লৰাই ফ্ৰাই কৰি থাকিম। খুব প্ৰায় সংখ্যক সিজিব ধৰিছে আচলতে, মই 70% সিজিব ধৰিছে। আপোনালোকে দেখা পাইছে ধুনীয়াকৈ ৰঙচুৱা হৈছে আচলতে। আৰু ইয়াতে দিব লৈছোঁ এতিয়া হালধি পাউডাৰ, টাৰ্মাৰিক পাউডাৰ অকণমান দি দিছোঁ। এনেই হালধি আচলতে বেছি দিব নালাগে, খুব কমাই দিছোঁ আচলতে। বেছি মছলা ব্যৱহাৰ নকৰোঁ আৰু লাইট মছলা ব্যৱহাৰ কৰিছোঁ। বেছি মছলা খালে আচলতে স্বাস্থ্যৰ কাৰণে হাৰ্মফুল হয়। লতা পলু আচলতে প্ৰায় সংখ্যক মানুহে নাখায় দুয়োটা কাৰণ আচলতে। কিছুমানে ভয় কৰে আৰু কিছুমানে ঘিণ কৰে। ঘিণ কৰিবলৈ কোনো কথা নাই, খুব নেচাৰেল হয় আচলতে, গছৰ পাতহে খায়। আৰু খুবেই ধুনীয়া সোৱাদ এটা আছে, নিজস্ব এটা সোৱাদ আছে। কিছুমানে আকৌ বাকলি চেলাই বা বইল কৰি খায়, সেইটো আচলতে টেষ্টটো নাইকিয়া হৈ যায়, নিজস্ব এটা সোৱাদটো। চ' ফ্ৰেণ্ড, দেখিছে ৰঙচুৱা হ'ব ধৰিছে মোৰ, আৰু মোৰ সিজিলে ক'ব পাৰে আচলতে ধুনীয়াকৈ এটা ক্ৰেঞ্চিনেছ আহিছে। আৰু ৰেচিপিটো কেনেকুৱা পালে চিম্পুলভাৱে আপোনালোকক দেখাইছোঁ। আৰু খুবেই এটা সোৱাদৰ ৰেচিপি, আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰক। আৰু বন্ধুসকল, ইতিমধ্যে মই লতা পলু সিজিলে আৰু খোৱাৰহে কথা এতিয়া। আৰু খুবেই সোৱাদৰ ৰেচিপি আচলতে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।